আৰু এইখিনিতে ৰিক্সাৱালাজনে মানে মোৰ ব্লগত নোলাওঁ বুলি কৈছে আৰু মোৰ মানে পূৰা হাঁহি উঠিছে এইটো কাৰণে মই দেখাই দিছোঁ আৰু তাক কৈ মেলি লাষ্টত দেখালোঁ আৰু চবেই ওলাব নিবিচাৰে কিয় নাজানো মানে মোৰ নিচিনাকৈ হেল্ল' গাইজ ৱেলকাম অন্য এটা ভিডিঅ'লৈ যিহেতু আজি মই এম বজাৰ ডিউটিত যিহেতু এম বজাৰতে আৰু কাম কৰি থাকোঁ যিহেতু এম বজাৰ ডিউটি আজি ৰিক্সালৈ ওলালোঁ আমি দুজনে আৰু ট'ট মেকিং কৰিব আহিলোঁ আৰু এনেকৈ ঘূৰি আছোঁ মাজে মাজে দেখাম ক'ত কিমান ঘূৰিছোঁ যিহেতু 10 দিনমান এনেকৈয়ে ঘূৰি থাকিম যিহেতু আজি আৰম্ভ কৰিছোঁ 10 দিনৰ পিছত ভিডিঅ'টো সামৰিম যিমান দীঘল চাই থাকিব আজি সমাপ্ত ইমানতে আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব কৰি দিয়ক ধন্যবাদ চাই থাকিব আৰু এনেধৰণে ট'ট মেকিঙত এনাউন্সমেণ্ট কৰি আমি দুইজনে ঘূৰি আছিলোঁ আৰু চাওকচোন ইমান ভাল লগা ঠাই মানে জেগাবোৰ পাইছোঁ ৰাস্তাবোৰ পাইছোঁ ঘৰবোৰ দেখিবলৈ ভাল লগা ঘৰবোৰ পাইছোঁ চাই এনেকৈ ঘূৰি আছোঁ আৰু মানে এনাউন্সমেণ্ট কৰি এডভাৰটাইজ কৰি যিহেতু এম বজাৰৰ অফাৰবোৰৰ বিষয়ে জনাই আৰু চাই থাকক শেষলৈকে চাই থাকিব এম বজাৰ হেৰিত ঘূৰি আছোঁ কিবা এটা কওঁ নেকি এইখনে আমাৰ এইখন ৰথখন এম বজাৰ পঠিয়াই দিছে এইখনত ঘূৰি ফুৰিব আৰু শ্ৰীকৃষ্ণ আমাৰ গছৰ ওপৰত বহি আছে এইটো শ্ৰীকৃষ্ণ এইটো শ্ৰীকৃষ্ণ বহি আছে শ্ৰীকৃষ্ণ আৰু মই বলোৰাম দুইটাই ঘূৰি ফুৰিছোঁ এইখন ৰথত আৰু ৰাস্তাই ডাঙৰকৈ কৈ ফুৰিছোঁ যে বলোৰাম আৰু শ্ৰীকৃষ্ণৰ ৰথত ঘূৰি ফুৰিছোঁ বুলি কিন্তু শত্ৰু কোনো উলিয়াইছে সেয়া এইখনে আজি ব্লগটোত ইমানে উলিয়াম আৰু এজনী বাইদেউক উলিয়াম আৰু এনেধৰণে আজি ব্লগটো চাই থাকক গৈ থাকিম লাষ্টলৈকে শেষলৈকে চাই থাকিব অত্যাধুনিক পোশাক আৰু অন্যান্য সামগ্ৰী ক্ৰয়ৰ বাবে একমাত্ৰ প্ৰতিষ্ঠান এম বজাৰ সোনকালে আহক আৰু আনন্দৰে ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ পোশাক আৰু অন্যান্য সামগ্ৰী আহি আছোঁ এনেধৰণে আহি আমি যিহেতু আমাৰ টাউনৰে ওচৰত কাজিৰঙাৰ নেশ্যনেল পাৰ্কৰ গড়খাটি মানে এনিমেল কৰিডৰৰ ওচৰত পালোহি যিটো আমাৰ অগৰাতলিৰ ওচৰত আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ এইখন গেট ইফালেদিও যাব পাৰি মানুহে চাব পাৰি আৰু মাথাউৰিৰ ওপৰেদি যিহেতু আমি এইখিনিতে ৰৈ পেলাই অলপ এনাউন্স কৰিলোঁ চবকে জনালোঁ এম বজাৰৰ এডভাৰটাইজটো আৰু এনেধৰণে আৰু এইফালেদিও চাব পাৰি যিহেতু আজি নগ'লোঁ এইফালেদি বেলেগ এদিন যাম আৰু ইয়াতো আছে ফৰেষ্টৰ কেম্প আছে এনেধৰণে বহুত আৰু ব্লগ চাই থাকক কিয়াই আৰু যিমানটো পাৰোঁ দেখাই আছোঁ কিয়নো এম বজাৰ এই ফেষ্টিভ চিজনত আনিলে গ্ৰেণ্ড অফাৰ ৩,০০০ টকাৰ ওপৰত সামগ্ৰী ক্ৰয় কৰিলে পাব এক্সাইটিং গিফ্ট পোৱাৰ সুবৰ্ণ সুযোগ এই ফেষ্টিভ চিজনত অত্যাধুনিক ফেশ্বনেৰে নিজকে ধুনীয়াকৈ সজাবলৈ আহক এম বজাৰ আৰু ক্ৰয় কৰক আপোনাৰ পচন্দৰ পোচাক আৰু লগতে লাভ কৰক ডিছকাউণ্টৰ লগতে আকৰ্ষণীয় উপহাৰ এম বজাৰত আপুনি পাব ব্ৰেণ্ডছৱেৰ লেডিছৱেৰ কিডছৱেৰ আৰু এক্সেসৰিজৰ অত্যাধুনিক কালেকশ্যনৰ বিপুল সম্ভাৰ Now explore a wide range of the latest arrivals for all matters. এই এম বজাৰ শ্ব'ৰুমত একেখন ঠাইতে আপুনি পাব মেন্স ৱেৰ, লেডিজ ৱেৰ আৰু কিডছ ৱেৰৰ পৰা এক্সেসৰিজৰ অত্যাধুনিক কালেকশ্যন মেন্স ৱেৰত আপুনি পাব ফৰ্মাল চাৰ্ট মাত্ৰ এতিয়া আহিলোঁ গোটেই দিনটো ঘূৰি আৰু ব্লগটো শেষ হৈছে আৰু শেষত এটা প্ৰগ্ৰেম এটা পাইছোঁ মানে এখন অলপ ঘূৰি আহি এই প্ৰগ্ৰেমটো অলপ দেখাম প্ৰগ্ৰেম এনেই প্ৰেক্টিচ কৰি আছে বিহুৰ কাৰণে বহাগ বিহু আহিছে আৰু আমিও বেটেৰীত ঘূৰি এনাউন্সমেণ্ট কৰি যিহেতু দেখিলোঁ ভাল লাগিছে চাই তাকে অলপ 5 মিনিট 10 মিনিটমান চাই আকৌ যাম আৰু ঘূৰি
তাৰ কাৰণে দেখাওঁ ব'লক আপোনালোককো চাওক মানে